সময় হৈছে ৰাতিৰ 12:55 আৰু ক্ৰেভিংছ হৈছে গাখীৰ চাহৰ ৰাস্তাৰ কাষৰ দোকানখনৰ দৰে মোৰ জানো চাহ হ'ব পাৰিব গতিকে এলাহ আৰু পলম দুটাই নকৰি আমি ওলালো গাখীৰ চাহ খাবলৈ বুলি মোৰ কথাত ৰক্ষা কবচটো পিন্ধা নাছিল যদিও প্ৰণৱে মামাৰ গাড়ীখন দেখি ছেকেণ্ডতে পিন্ধি ল'লে আৰু এয়া ফাইনেলি আহি আমি পালোহি ৰেড লাইট এৰিয়া ৰেড লাইট পালো সেইকাৰণে অলপ ৰখিব লগা হৈছে थारा मूड खराब कर दिया স্কুটিত তেল ভৰাই গৈ থাকোঁতে আমাৰ চকু পৰিল কেইখনমান কৰ্পৰেট মিটিঙৰ ওপৰত চাগৈ কিবা ডাঙৰ ডিল চাইন হৈ আছে একেবাৰে খালী খালী ৰাতি 1:30 বজাৰ জেএনইউ কেম্পাছ আৰু অনাই বনাই ঘূৰি ফুৰি আমি অৱশেষত আমি ওলাই অহাৰ প্ৰধান আৰু মুখ্য কাৰ্যটো সম্পন্ন কৰিবলৈ গৈছোঁ এয়া মাষ্ট নিডেড একাপ গাখীৰ চাহ চাহকাপ শেষ কৰিয়ে দীঘল ঠেঙীয়াৰ ভয়ত দৌৰিলোঁ কিন্তু একো ফাইদা নহ'ল